আৰু গুচি গ'ল যে কি হ'ল ভৰি বি বেছিকে উঠিছে গ'লগে ছাৰৰ কিবা এটা দুখ লাগিছে বুজিছ দুখে লাগিছে তো দেখিছ জেগাত ধৰি দিলো আপোনাৰ কাৰণেহে দুখ লাগিছে মোৰ কাৰণে কেনেকে ঈশ্বৰৰ আগত সেই ৱাইন শ্বপৰ মুখৰ আগত মিছল চানা দিবহি দুখ নালাগে কি হ'ব কোনে ক'লেও তোক মই ৱাইন শ্বপৰ সন্মুখৰ মিছল চানা দিছো বুলি ই প্ৰসাদত গ্ৰীণ মটৰ বাদাম পিয়াজ জলকীয়া কথা ক'ব লাগিছে আৰু সেইবোৰ মিছল চানা নহয় কি হ'ব তোৰ শেষটো কিমান বেয়াকে শেষ হৈ চাবি বুঢ়ী বয়সত তই লোকেলখনৰ লগত পিয়াজ চিয়াজ দিয়া মিছল খাবলৈ বিচাৰিবি কিন্তু চুবাবলৈ তোৰ দাঁত নাথাকিব কাষৰ ঘৰে চুবাই দিব তই গিলিহে থ'ব লাগিব কি হ'ল ওঠত হাঁহি চকুত ভাৱনা মানে কি একো নাই প্ৰেমত পৰা নাইতো মাছৰ তলত ওঠৰ হাঁহি কেনেকে গম পালে কি হৈছে মোৰ গাৰ পৰা হাত উঠাইলে নিজৰ বুলি মই এজনৰ গাত হাত উঠাইছো দেই ই মোৰ গাৰ পৰা উঠিছে ঐ কি হব এই জীৱন তই এতিয়া বহি আছ অ কি হৈছে ক'ত পলাইছ কি হ'ল আপুনি এতিয়ালৈকে 16 মান মাৰিছে মই 100 দিয়কচোন কিয় আৰু এশ মাৰিলে দে। আকৌ 16 মাৰিছে অথনি পৰা মন স্পট মোক চয়া আছে অ কিয় নামাই এইকেইটা মন কৰিব দেই মানে এছআই ছাৰৰ বাইকখন আমাৰ গেটৰ সন্মুখত ৰাখি থোৱা আছে মই ছাৰৰ বাইকখনতে উঠি পেলাই মই তেওঁৰ লগত এটা সপোন দেখি আছো মই তেওঁৰ লগত এনেকৈ বাইকত ফুৰিবলৈ গৈছো তেওঁৰ হাতখন আনকি মোৰ কঁকালত আছে তাৰপিছত যেতিয়া সপোনটো ভাগিছে দেখিছো হাতখন ঠিকে আছে কিন্তু সেই হাতখনে কুকুৰ তেওঁজনী কোন তেওঁজনী কোন সুধিছে তেওঁজনী কোন কোন তাৰ কাৰণে মোক চয়া আছে তেওঁজনী কোন 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 তেওঁজনী কোন ডাইলগটো মোৰ আছিল নে তোৰ আছিল গীতটো গীতা তাকে ৰচোন এই তোৰ কথা এটা সুধিব লগা আছে কি কথা আৰে ভাই প্ৰথম কথাটো সুধিবলৈতো দিয়া সোধা আগতে তুমি কিয় সুধিছা কি কথা পেপেচকে কেলে মাত মাতিছ মাজত মানে এই কেইদিনমানৰ পৰা দেখিছো অকণমান চাল চলনে হওক বা আচাৰ ব্যৱহাৰে অকণমান তাৰো টাইম মই পাইছো কি তাৰ তৰিব পাইছে মানে তই অকণমান লৰিছ কি লৰিছো মই মানে অকণ বেলেগ হৈছা কি বেলেগ দেখিলে বা মানে কিবা এটা নিমিলিছে নিমিলিছে মাছৰ লগত যেনেকে মাংস নিমিলিছে মাংসৰ লগত আকৌ কণীটো নিমিলিছে কণীৰ লগত আকৌ পনীৰ নিমিলিছে মুঠতে কিবা এটা নিমিলিছে এই ই গৈ ছাবজেক্টেই সলাই দিলে ধনিয়াৰ এনে ঠিকে আছ তো আছে আছে মই ঠিকে আছো নে তই কেনেকে গম পালি তাৰমানে তই ঠিকে আছ আছো তেতিয়াহ'লে মইনো কি বিচাৰ কথাটো কৈছা ৰনা মানে এই দুদিনমানৰ পৰা তোক অলপ চেঞ্জ হোৱা দেখিছো সলনি সলনি মানে মই বুজাই আছো হা এই খোৱাৰ উদাহৰণ নিদিবি নাই মই বেলেগকে বুজাম মই মানে নীলা ৰঙৰ এটা মইনা পেণ্ট পিন্ধি আছিলো সেইটো আজি খোলকাই পেলাই মই ধুই দিলো বঢ়িয়া মোৰতো বেলেগ মইনা পেণ্ট নাই নাই। সেইকাৰণে কেঁচা মইনা পেণ্টটো অলপ মোলে ঢিলা হয় কিন্তু এডজাষ্টকৈ পিন্ধিছে এতিয়াতো মইনা পেণ্টটো মোৰ সলনি সেইটো সলনি ই কি বুজাই আছে তাতো বাদ দে বাৰু সি নিজেও বুজা নাই কথাটো হৈছে মানে কেইদিনমানৰ পৰা মই মন কৰিছো বাইলুঙৰ লগত অলপ এটা হয়নে কি কথাটো কি কচোন ক মই এনেই কথাটো আপোনাক কম বুলি ভাবি আছিলো এই মানুহটো আজি কি হৈছে চা আপুনি পাতকচোন